বিষাদৰে অশ্ৰু বৰষাৰে সৃষ্টি প্ৰেৰণাৰে হয় শব্দ বিষাদৰে অশ্ৰু বৰষাৰে সৃষ্টি প্ৰেৰণাৰে হয় মন আকাশৰে জোন হৈ ৰম হিৰে হিৰে বৈ যায় আজি প্ৰতিটো সাহতে ভাৰতৰ গান হৈ বয় গোপনে হেল্ল' বন্ধুসকল আজি ধামাকা ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ কাৰণে আজি আমি যাই আছোঁ এঠাইলৈ তাত আমাৰ শ্বুটিং চলিব সেইটো কাৰণে ভাবিছোঁ আজি ভিডিঅ'টো ধামাকা কৰিম তাকে বোলো লাইক শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা তো বন্ধুসকল আমি গৈ আছোঁ বৰ্তমান এটা ভাল লোকেশ্যন আমি বিচাৰি গৈ আছোঁ তাত আমাৰ শ্বুটিং চলিব তো বন্ধুসকল আপোনালোকক ভাল শ্বুটিং মানে এবাৰ দেখাম মানে ধামাকা তো বন্ধুসকল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা দেই বন্ধুসকল বহুত প্ৰয়োজন ছাবস্ক্ৰাইব কৰি যাবা আৰু ভিডিঅ'টো চাই থাকক লাইক শ্বেয়াৰ ধামাকা কৰি তো বন্ধুসকল আমি এনেদৰে ধৰ লোকেশ্যন আমি মানে বিচাৰি আছোঁ তো ভাল ভাল লোকেশ্যন তো আমাৰ ভিডিঅ' এটা শ্বুট হৈ আছে বৰ্তমান তো ভিডিঅ'টোত আপোনালোকক মানে ভাল ভাল শ্বুট দেখাম বুলি ভাবিছোঁ আৰু আমাৰ শ্বুটিং চলি আছে মানে যিখিনি পাৰোঁ আমি দেখাবলৈ চেষ্টা কৰিম তো বন্ধুসকল ভিডিঅ'টো চাই থাকিব আৰু লাইক শ্বেয়াৰ কৰিব আৰু সকলোকে চাই থাকিব তো তোমাৰ গানত হেজাৰ শ্ৰোতা ফাইনেলি শ্বুটিং কৰা হৈ গ'ল তো মোৰ লগত আছে মোৰ ৰুবুল দা আছে তো ৰুবুল দা অলপ আপোনালোকক চিনাকি কৰাই দি আছোঁ তো বৰ্তমান আমাৰ সৰুভকত ক'ব গ'লে আমাৰ ৰুবুল দাই মানে ভাল ছিংগাৰ ক'ব গ'লে এতিয়া বৰ্তমান গানৰ যি মানে হেৰি মানে চলি আছে বৰ্তমান ভাল ভাল গীত ওলাই আছে ৰুবুল দাই তো ৰুবুল দাৰ অলপ আপোনালোকে যদি ৰুবুল দাৰ গীত শুনিব বিচাৰে তো মোৰ ডিছক্ৰিপশ্যনত লিংক থাকিব তো গীত শুনিব পাব আৰু ৰুবুল দাই অলপ কিবা ক'ব তো কি কয় নমস্কাৰ সকলোকে গানটো চাবলৈ অনুৰোধ জনালোঁ আৰু ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব গানটো আচলতে ভূপেন হাজৰিকাৰ ওপৰত লিখা গান আগতে গাইছোঁ এইটো গান তেওঁৰ জন্মদিন আহি আছে গতিকে আকৌ এবাৰ গানটো নতুনকৈ ৰিমেক কৰিছোঁ ভাল পাব আপোনালোকে চাই আৰু ভাইটি বাকী ক'লে গতিকে এইখিনিয়ে আৰু তো বন্ধুসকল তো আমাৰ শ্বুটিং ফাইনেলি হৈ গ'ল তো এতিয়া আমি যাবলৈ ওলাইছোঁ তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় লাইক শ্বেয়াৰ কৰিবা আৰু কমেণ্টত কিবা এটা কমেণ্ট দিবা মুঠতে আৰু আপোনালোকৰ যাতে আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰ ৰুবুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ৰুবুলৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে যাতে আগুৱাত অলপ মানে আগুৱাবলৈ সহায় কৰে যেন আমাৰ বৰ্ণগৰীয়া ৰাইজে যাতে এইখিনি আপোনালোকৰ অনুৰোধ থাকিল আৰু বন্ধুসকল আজিলৈ ভিডিঅ' ইমানটোৱে তো ৰাখিছোঁ বাই বাই ধন্যবাদ ধন্যবাদ